নমস্কাৰ ডিজিটেল সমাধান চেনেলটিলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই আৰম্ভ কৰাৰ আগত আপোনালোকক দুআষাৰমান কথা ক'ম বুলি মই ভাবিছোঁ। যিসকলে ড্ৰাইভিং লাইচেন্স এপ্লাই কৰা নাই তেওঁলোকে কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু কেনেকৈ কি ডকুমেণ্টছ এপ্লাই দিব লাগিব, কি ছাবমিট কৰিব লাগিব, সকলোখিনি কথা মই ভিডিঅ'টো উল্লেখ কৰিম। আপোনালোকে ভিডিঅ'টো অলপ সময় স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। বলকচোন সময় পলম নকৰি মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। অনলাইন ড্ৰাইভিং লাইচেন্স আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব ঘৰতে বহি পাৰিব। আপোনালোকে যদি আপোনালোকৰ ঘৰত কম্পিউটাৰ আছে, মোবাইল আছে, মোবাইলৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কি ধৰণে কৰিব, কেনেধৰণে মই ষ্টেপ বাই ষ্টেপ আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব স্কিপ নকৰাকৈ। মই গোটেইখিনি কথা ভিডিঅ'টো উল্লেখ কৰিম। আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'বোৰ বনাইছোঁ যাতে আপোনালোকে কিছুমান কথা জানিব পাৰে আৰু ময়ো কিছুমান কথা আপোনালোকৰ পৰা জানিব পাৰোঁ, তাৰ কাৰণে মই ভিডিঅ'বোৰ বনাইছোঁ। বলকচোন সময় নষ্ট নকৰি মই প্ৰথমে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াত টাইপ কৰিব আপোনালোকে গুগল ক্ৰমটো মই দেখাই দিছোঁ আপোনালোকক। গুগল ক্ৰমত আপোনালোকে ক্লিক কৰি আপোনালোকে পৰিবহণ বুলি মাৰিব। পৰিবহণ মোৰ অলৰেডি মৰা আছে। পৰিবহণ এইটো দেখিছে পৰিবহণ.gov.in আপোনালোকে ক্লিক কৰিব, চাৰ্চ কৰি দিব। চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি এইটো ডেস্কটপ ভাৰ্জন কৰি ল'ব। তিনিটা ডট আছে, তাত ক্লিক কৰি ডেস্কটপ ভাৰ্জন কৰি ল'ব। তো মই ডেস্কটপ ভাৰ্জন কৰি লৈছোঁ। ইয়াত আছে এটা এবাউট আছ, ইনফৰমেশ্যন ছাৰ্ভিচ, অনলাইন ছাৰ্ভিচ, ডেছবৰ্ড এণ্ড ৰিপৰ্ট, ইউজ লিংক, এনেকৈ ধৰণৰ কিবাকিবি ইণ্টাৰফেচ আছে। আপোনালোকে এইটোত কৰিব অনলাইন ছাৰ্ভিচ ক্লিক কৰক। ক্লিক কৰিলোঁ। তাৰপিছত ড্ৰাইভিং লাইচেন্সত যাব। ড্ৰাইভিং লাইচেন্সত ক্লিক কৰাৰ পিছত এনেকৈ ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকক খোল খাব। এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। এইটো হৈছে আপোনালোকৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকক স্ক্ৰীণত শ্ব' কৰিব। তাৰপিছত আপোনালোকে কেনেধৰণে কৰিব তাৰপিছত মই দেখাই দিছোঁ। তাৰপিছত আপোনালোকে যাব, এইটো দেখিছে নহয়, এইটো চিলেক্ট ষ্টেট নেম। আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। আপোনালোকৰ কি ষ্টেট পৰে, কোন ডিষ্ট্ৰিক্ট পৰে, কোন ষ্টেট পৰে, আপোনালোকে ইয়াত আছে অৰুণাচল প্ৰদেশ, আসাম, বিহাৰ, চণ্ডীগড়, এনেকৈ ধৰণে গোটেইখিনি আছে। আপোনালোকে গোটেইখিনিৰ কাৰণে এতিয়া বৰ্তমান এভেইলেবল হোৱা নাই এইটো ডিপাৰ্টমেণ্ট। তো আমাৰ অসম পৰে যেতিয়া নেকি মই অসমত চিলেক্ট কৰিছোঁ। তো এইটো খোল খাই গ'ল। মই অসমত চিলেক্ট কৰাৰ পিছত আপোনালোকক দেখাইছে এপ্লাই অনলাইন আপলোড ডকুমেণ্ট এপইণ্টমেণ্ট শ্লট। আপোনালোকে কেতিয়া বুকিং লৈছিলে, মানে এইটো অনলাইন আজিকালি টেষ্ট লয় যে, সেইবিলাক বুকিঙৰ কাৰণে কেতিয়া কি কৰিব, ইয়াত গোটেইখিনি যি আছে। মই ইয়াত এপ্লাই অনলাইনটোত ক্লিক কৰিম। দেখিছে নহয়, এপ্লাই অনলাইনত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত দিছে নিউ লাৰ্ণাৰ, নিউ ড্ৰাইভিং লাইচেন্স, ইছ্যু অফ লাৰ্ণাৰ চাৰ্টিফিকেট, এক্সপায়াৰ্ড ক্লাছ অফ ভেহিকেলছ, বহুত কিবাকিবি ইয়াত আছে। মই যেতিয়া নেকি মই লাইচেন্সৰ কাৰণে এপ্লাই কৰিছোঁ, নতুন লাইচেন্সৰ কাৰণে, তো মই লাইচেন্সটোৰ কথা দেখাই দিছোঁ। নিউ লাৰ্ণাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ ধৰণৰ এটা অপশ্যন আপোনালোকক খোল খাব। ফ'ল'য়িং দ্য ষ্টেজেছ ইন এপ্লিকেশ্যন ছাবমিশ্যন ইন ইছ্যুইং লাৰ্ণাৰ্ছ লাইচেন্স ইন দ্য ফ'ল'য়িং অৰ্ডাৰ। এপ্লিকেশ্যন ডিটেইলছ, আপলোড ডকুমেণ্ট, আপলোড ফটো এণ্ড ছিগনেচাৰ লাগিব, LL টেষ্ট শ্লট বুকিং কৰিব লাগিব। আপোনালোকে পে'মেণ্ট অফ ফিজ আপোনালোকে সেইখিনি পে' কৰিব লাগিব। গোটেইখিনি কথা মই দেখাই দিম। ইয়াত কণ্টিনিউ আপোনালোকে ক্লিক কৰিব। এইটো কণ্টিনিউ দিছে যে, ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা ফেজ আপোনালোকক দেখাব। ইণ্টাৰফেচ আপোনালোকক স্ক্ৰীণত শ্ব' কৰিব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কিন্তু আপোনালোকে ভিডিঅ'টো দীঘলীয়া হ'লেও আপোনালোকে অলপ সময় স্কিপ নকৰাকৈ চাব। তেতিয়া অনলাইন আপোনালোকে কেনেধৰণে কৰিব লাগিব, ঘৰতে বহি ড্ৰাইভিং লাইচেন্স আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেইখিনি দেখাই দিছোঁ। এইটো এটা ইণ্টাৰফেচ দেখাইছে। এইটো আপুনি একো ক্লিক কৰিব নালাগে, এইটোত একো কৰিব নালাগে। আপোনালোকে ডাইৰেক্ট ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট পেজটো খোল খাই যাব। আপোনালোকৰ অলপ শ্ল' হৈছে, নেট শ্ল' পৰিছে। তো এনেকৈ ধৰণৰ আপোনালোকে এটা খোল খাই গ'ল। এইখনেই হৈছে ফৰ্মখন আপুনি ফিল আপ কৰাব লাগিব, নিজে কৰিব লাগিব। তো মই ফিল আপ কৰাটো দেখাই দিছোঁ। আপুনি চিলেক্ট কৰিলে আছাম, এইটো আমাৰ অসমৰ যেতিয়া নেকি অসম কৰিলোঁ। তাৰপিছত আপোনালোকৰ দ্বিতীয় অফিচ ক'ত পৰে এইটো দেখাব। মেইন গাঁও বৰপেটা, ডিব্ৰুগড়, আমাৰতো ডিব্ৰুগড় হ'ব। তো ডিব্ৰুগড় এইটো কৰিছোঁ S06 কৰিলোঁ। আৰু আপোনালোকৰ পিনক'ডবিলাক নিজে অট'মেটিক আহি যাব। তো আমি অসম চিলেক্ট কৰাৰ পিছত এইটো আপোনালোকৰ ডিটেইলছখিনি দিছে। মই আমাৰ ডিব্ৰুগড়, বৰ্তমান ডিব্ৰুগড় S06 ডিব্ৰুগড় চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিছে ইমানকৈ এনেকুৱা ধৰণৰকৈ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট নেম দিব, নামটো মই দি দিছোঁ, মোৰ নামটোৱে দিছোঁ মই। তাৰপিছত মিডল নেমটো বৰ্তমান আছে, মোৰ মিডল নেমটো মই দি দিছোঁ। মিডল নেমটো মোৰ বৰ্তমান আছে, তো মই মিডল নেমটো দিছোঁ। তো মই দিলোঁ। তাৰপিছত চিলেক্ট ৰিলেশ্যন কি হয়, মই ফাদাৰ্ছ নেমটো দিব লাগিব কাৰণ মই বিয়া পতা নাই। তো মই ফাদাৰ্ছ নেমটো দিম।
কাৰোবাৰ হাজবেণ্ড মাদাৰ নেমো দিব পাৰে। তো মই নিজৰ ফাদাৰ্ছ নেমটো লিখিছোঁ। দিলোঁ, মোৰ নামটো অট'মেটিক ইয়াত আহি গ'ল। মই যিটো নাম দিছিলোঁ প্ৰিণ্টেড পাৰ ৰেকৰ্ডৰ কাৰণে কিটো লাগিব এইটো আহি গৈছে। ইয়াত মই ডেট অফ বাৰ্থটো দিম, মেইল, মই জেণ্ডাৰটো চিলেক্ট কৰিলোঁ মেইল। আপোনালোকে মই চিলেক্ট কৰি ল'লোঁ। তাৰ প্লেচ অফ বাৰ্থ য'ত হৈছিলোঁ প্লেচ অফ বাৰ্থটো দিব লাগিব নিজৰ। ইয়াত কাউণ্ট্ৰি অফ বাৰ্থটো নিজে আহি গৈছে। মই ডিব্ৰুগড় জন্মগ্ৰহণ কাৰণে মই ডিব্ৰুগড় দিছোঁ। কোৱালিফিকেশ্যনটো মই দি দিছোঁ, কোৱালিফিকেশ্যনটো মই কি পাছ। আৰু মোৰ ব্লাড গ্ৰুপটো মই দিব লাগিব। মোৰ ব্লাড গ্ৰুপটো মই চিলেক্ট কৰি দিছোঁ, অ' পজিটিভ মই দি দিছোঁ। তাৰপিছত ফোন নাম্বাৰ, যদি আপোনালোকৰ ফোন নাম্বাৰ থাকে, যিবোৰ টেলিফোন আছে আগৰ, যদি টেলিফোন কাৰোবাৰ আছে তেন্তে টেলিফোনৰ নাম্বাৰ দিব। আৰু যদি মোবাইল নাম্বাৰ, ইমেইল আইডিটো দি দিব। মই ইমেইল আইডিটো মই দি দিছোঁ, ইমেইল আইডিটো দি দিলোঁ। আৰু ইয়াৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰ যদি আছে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। তো মই মোবাইল নাম্বাৰটো দিলোঁ। আপোনালোকে যদি ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ যদি কোনোবা থাকে, অল্টাৰনেট মোবাইল নাম্বাৰ যদি কাৰোবাৰ আছে তো আপোনালোকে দিব। যদি আৰু যদি আইডেণ্টিফিকেশ্যন যদি কাৰোবাৰ যদি মাৰ্ক আছে তো আইডেণ্টিফিকেশ্যন মাৰ্কো আপোনালোকে দিব পাৰিব। তো গোটেইখিনি মই দি দিছোঁ। আপোনালোকে এড্ৰেছটো আপোনালোকে ইয়াত দি দিছে। গোটেইখিনি কথা মই লিখি যাম, কৈ যাম, আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে ফ'ল' কৰি, আৰু মই দেখাই যাম আপোনালোকে গোটেইখিনি ফ'ল' কৰি আপোনালোকে কৰি যাব। মই ডিব্ৰুগড় দিলোঁ, আমাৰ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় পৰে। তো মই এইটো যিটো আমাৰ কি পৰে, ৱেষ্ট পৰে নে ইষ্ট পৰে, মই আমাৰ চাৰ্কলটো চিলেক্ট কৰিম। কৰিলোঁ, আৰু আমাৰ গাঁওখন কি পৰে সেইটো মই দিছোঁ। তাৰপিছত আপোনালোকে হাউচ নম্বৰ দিব লাগিব। তাৰপিছত আপোনালোকে ষ্ট্ৰীট, লোকেলিটি, পুলিচ ষ্টেচন আপোনালোকৰ কি পৰে সেইটো দিব লাগিব। আৰু লোকেশ্যন, লেণ্ডমাৰ্ক দিব লাগিব আপোনালোকে, লেণ্ডমাৰ্কটো কি পৰে, আৰু পিনক'ড আপোনালোকে দিব। যদি আপোনালোকে ইয়াত ডুৰেশ্যন লিখিছে, ষ্টেট প্ৰেজেণ্ট এড্ৰেছ, যদি আপোনালোকে কিমান বছৰ দিন আমাৰ এই গাঁওখনত আছে কি নাই সেইটো আপোনালোকে দিবও পাৰে, নিদিলেও হ'ব। যদি আপুনি নিদিয়ে, নিদিলেও হ'ব। তাৰপিছত আপোনালোকে যদি দিয়ে, পাৰ্মানেণ্ট এড্ৰেছটো যদি একেই ছেম হয়, আপোনালোকে ইয়াত গৈ কিনে ক্লিক কৰি ছেম কৰি দিব, কপি দ্য পাৰ্মানেণ্ট এড্ৰেছ। তো মই কপি কৰি দিছোঁ, কাৰণ আমাৰ গোটেইখিনি একেই হৈছিলে, তো মই সেইকাৰণে কৈ দিছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, মই পিখিনি দেখাই দিছোঁ। আপোনালোকে এনেধৰণে এটা মাল্টিপুল কি চিলেক্ট কৰিব দিছে আপোনালোকে লাইট মটৰ ভেহিকেল লাগিব, LMV লাগিব নে, আপোনালোকক স্কুটিৰ কাৰণে লাগিব, নন উইদাউট গিয়াৰ লাগিব নে, তাৰপিছত আপোনালোকক মটৰ চাইকেলৰ কাৰণে লাগিব নে এইখন লাগিব, কোনখন আপোনালোকক লাগিব। তো তেনেকুৱা ধৰণৰ আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। মই চিলেক্ট কৰিছোঁ মটৰ চাইকেল আৰু লাইট মটৰ ভেহিকেল। মোক LMVখন লাগে, চাৰিচকীয়াখন লাগে, আৰু মোক বাইকৰখন লাগে। তো মই এইটো চিলেক্ট কৰিলোঁ। আপোনালোকে এনেকৈ ধৰণে চিলেক্ট কৰিব, তাৰপিছত নেক্সট কৰি দিব। এটা কনফাৰ্মেশ্যন আহিছে, ইউ ৱান্ট টু ছাবমিট দ্য ডেটা, আপোনালোকে যি। তো গোটেইখিনি কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট এইটো ছাবমিট অপশ্যনলৈ যাব, ডাইৰেক্ট ছাবমিট কৰি দিব। আপোনালোকে চিলেক্ট কৰাৰ পিছত দেখিছে এইটো কি কৰিবলৈ দিছিলে প্ৰথমে, এইটো মটৰ ভেহিকল, এইটো ক্লিক কৰাৰ পিছত, এইটো ক্লিক কৰাৰ পিছত, অ'কে কৰাৰ পিছত আপোনাৰ ৰাইট কৰি দিয়াৰ পিছত এইটো 0 হৈ গৈছে। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইকেইটা অপশ্যন ইয়াত আহি যাব। তাৰপিছত এইকেইটা চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত ডাইৰেক্ট আপোনালোকে ছাবমিট অপশ্যনটোত এই ছাবমিট যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এনেধৰণে এটা আহিব আপোনালোকক, ইয়ৰ এপ্লিকেশ্যন ইজ বিং একচেপ্টেড, হাউ এভাৰ ফাউণ্ড ৰিজেক্টেড বাই কনচাৰ্ণ অথৰিটি, কাৰণে আপোনালোকক কিছুমান মানে আপোনালোকে ষ্টেজ বাই ষ্টেজ কি কৰিছে, আপোনালোকক অ'কে কৰিব লাগিব নে নালাগে। ইয়াত লিখিছে যে এপ্লিকেশ্যন ইজ বিং একচেপ্টেড, হাউ এভাৰ ইফ ইটছ দ্য ফাউণ্ড ডেট এ লেটাৰ ষ্টেজ ইউ আৰ হেভিং এ লাইচেঞ্চ, ইয়ৰ এপ্লিকেশ্যন মে বি ৰিজেক্টেড বাই দ্য কনচাৰ্ণ অথৰিটি। যদি আপোনালোকে কিবা হয়ও আপোনালোকে ইয়াত ক্লিক কৰিলে হৈ যাব। তো ক্লিক কৰি দেখাইছোঁ, মই ক্লিক কৰিছোঁ। ইয়াত লিখিছে আৰ ইউ চিয়'ৰ ৱান্ট টু ছাবমিট দ্য ডাটা, হয় মই ছাবমিট কৰিব লৈছোঁ। তো ছাবমিট, য়েছ মই অ'কে কৰিম। অ'কে কৰাৰ পিছত কি দেখায় মই দেখাই আছোঁ। তো এপ্লিকেশ্যনখন এক্টিভেট কৰা, ছাবমিট কৰাৰ পিছত মোৰ এনেকৈ ধৰণৰ এটা এপ্লিকেশ্যন নম্বৰ আহিছে, আৰু মোৰ নামটো দেখাই দিছে, আৰু মই কেতিয়া এপ্লাই কৰিছিলোঁ দেখাইছে, ডেট অফ বাৰ্থটো দেখাইছে, ফাদাৰ্ছ নেমটো দেখাইছে, আপোনালোকে ডকুমেণ্ট কি কৰিব লাগিব, এপ্লিকেশ্যন জেণ্ডাৰটো দেখাইছে, কি গোটেইখিনি ৰাইট। এইটো দেখিছে নহয় আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, এই নাম্বাৰটো আপোনালোকে প্ৰিণ্ট লৈ থ'ব। এই যিটো প্ৰিণ্ট এপ্লিকেশ্যন দেখিছে নহয়, এই নাম্বাৰটো আপোনালোকে প্ৰিণ্ট কৰি থ'ব। তেতিয়া আপোনালোকৰ মানে একো চিন্তা কৰিবলৈ কাৰণ নাই, কাৰণ এইখন যদি আপোনালোকৰ থাকে তেতিয়া আপুনি ক'ব পাৰিব যে মই
এপ্লাই কৰিছিলোঁ এইখন ডকুমেণ্টছ মোৰ হাতত বৰ্তমান আছে আপোনালোকে এই অপশ্যনটোত গৈ আপোনালোকে প্ৰিণ্ট লৈ ল'ব পাৰিব এইটো অপশ্যনত এই নহ'লে এইটো এটা ফৰ্ম ফাইল আপুনি প্ৰি ফাইলো কৰিব পাৰিব যদি আপোনালোকৰ ভুল হৈছে কিবা হৈছে এইখিনিতে আপোনালোকে গোটেইখিনি চাই ল'ব যদি অশুদ্ধ হৈছে আপোনালোকে এডিট কৰি ল'ব পাৰিব যদি আপোনালোকে হেৰি হৈছে তেনেহ'লে এইটো মোৰ এপ্লিকেশ্যন নাম্বাৰ তো মই এনেকৈ ধৰণে এপ্লিকেশ্যন নাম্বাৰটো মই লৈ থৈছোঁ মই কাইলৈ যদি মই দ্বিতীয় অফিচলৈ যাওঁ মই দেখালে মানে এপ্লিকেশ্যন নাম্বাৰটো দেখালে জাষ্ট মোক তেওঁলোকে চাই দিব লাগিব তো মই নেক্সট কৰিছোঁ নেক্সট কি কৰিব লাগিব দেখাই দিছোঁ নেক্সট কৰিলোঁ তো এনেকুৱা ধৰণৰ এপ্লিকেশ্যন কৰাৰ পিছত ইণ্টাৰফেচটো আহিছে এনেকুৱা ধৰণৰ এপ্লিকেশ্যন নাম্বাৰ দেখাইছে ডেট অফ বাৰ্থটো দেখাইছে মোক তাৰপিছত মই ছাবমিট কৰি দিম তো এনেকৈ ধৰণৰ কিছুমান দেখাইছে ইছ্যু অফ লাৰ্ণাৰ চাৰ্টিফিকেট লাৰ্ণাৰ লাইচেঞ্চ মই এতিয়া কি এপ্লিকেশ্যন কৰিলোঁ মইতো বৰ্তমান কমপ্লিট হৈ গ'ল দেখাইছে আৰু এইটো দিছে আপলোড ডকুমেণ্টছ মোৰ ডকুমেণ্টছটো বৰ্তমান মই আপলোড কৰা নাই আৰু LLTৰ এই টেষ্টৰ কাৰণে আপোনালোকে যিটো দেখিছে এইটো ক্লিক কৰি আপোনালোকে LLT টেষ্টৰ কাৰণে কিছু হেৰি কৰিব পাৰিব LLT টেষ্ট কৰিব পাৰিব তো LLT টেষ্টবিলাক কেনেধৰণে কৰিব লাগিব আপোনাৰ কোনটো তাৰিখত বুকিং কৰিব সেইখিনি কথা মই ইয়াত মোক